নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। মুৰ্গী মাংসৰ লগত ওলকবি। মোৰ ঘৰতে হৈছিলে ওলকবি। আহকচোন মই আজি কিদৰে বনালোঁ দেখাওঁ আপোনালোকক। আপোনালোকে নিশ্চয় জানেই, তেওঁ মই কৈছোঁ তেলটো গৰম কৰি ল'লোঁ। তাত মই পিঁয়াজ দিছোঁ, ক'লা জিৰা, মিঠি গুটি থাকিলে মই কম পৰিমাণে দিওঁ। আৰু মই তেলতে তেজপাতো দিওঁ। দি কৰি মই ভাজি আছোঁ। বিশেষকৈ মোৰ গাটো ইমান ভাল নহয়, চৰ্দি লাগি আছে, মাতটো অলপ বেলেগ হৈছে চাগে। পিঁয়াজবোৰ ভাজি কৰি লোৱাৰ পাছত মাংসটো মই গৰম পানী দি ধুই থৈছিলোঁ। আৰু মই ইয়াত বিশেষকৈ কিনা মছলা একোৱে ব্যৱহাৰ নকৰোঁ, চব ঘৰুৱা মছলাই ব্যৱহাৰ কৰোঁ। জালুক, জিৰা, নহৰু সেয়া মই ধুই থোৱা মাংসটো দি দিলোঁ। বনাই মাংসটো অলপ ভাজি কৰি মাংসৰ পৰা যিটো তেল ওলায়, তেলটো ওলোৱাৰ পাছতহে মই ওলকবি আৰু আলু দি ভাজোঁ। দেখাই দিম, ওলকবিবোৰ মই টুকুৰা টুকুৰকৈ কাটি থৈছোঁ। এয়া আমাৰ চুমুৱে আলু দিছে ওলকবিত। মই ওলকবিবোৰ দি দিলোঁ, লগতে আলুখিনিও একেলগে দি দিম। তেতিয়া দুইটা বস্তু একেলগে হৈ যাব ভজাটো। এতিয়া মই অলপ ভাজি ল'ম। ভাজি মই গ্ৰেভি টাইপ বনাম আৰু ইমান মই পানী নিদিওঁ। এয়া আমাৰ পুতলাই আটা মাৰিছে। পুতলাই আকৌ মোক কৈছে যে তুমি মই আটা যি বেয়াকৈ মাৰোঁ, তুমি ভিডিঅ' কৰি আছা। এয়া চাই আছে। আটা মাৰিলে মোৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই পাত ধনিয়া আনিছোঁ, পাত ধনিয়া অলপ দিম। দি কৰি পুতলাই মাংস আৰু আমি ভাত ল'লোঁ খাবলৈ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। আপোনালোকে সকলোৱে এবাৰ ট্ৰাই কৰিব দেই।